কৰি আছে সিহঁতে ওচৰতে আমাৰ কাষ খাই থাকে এইটোতো তেখেতৰ ওচৰত নক'ব আপুনি মই ইনস্পেক্টৰ কাৰণ উচ্চ ন্যায়ালয়ে মোক দায়িত্ব দিছে গতিকে মোৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ ভাল কৰিলে বাৰু ভালে কৰিছে আমিও আপোনাৰ অপেক্ষাতে ৰৈ আছোঁ আপুনি কেতিয়া আহে এতিয়া আপোনাৰ মোৰ ফালৰ পৰা সেই বিশেষ তাৰ আগতে চাহ কফি ঠাণ্ডা এইবোৰ ব্যৱস্থা কৰা ৰ'ব চাহ কফি ঠাণ্ডা খাবলৈ অহা অৰ্থাৎ আপুনি দলিয়াই যে বিস্কুটৰ টুকুৰাকেইটা খাই থকা এই পুলিচকেইটা যদি মোক ভাবিছে ভুল ভবাও নাই ভুল ভুলাও এই ৰক্তিম বৰাৰ জীৱনত কাকো কেতিয়াও ভুল কৰিব আপোনাৰ ক্ষেত্ৰতো মোৰ ধাৰণা ভুল হ'ব নোৱাৰে বাবা ভাৰত তেখেতৰ বিশেষ উপায়টো দেখাই ভালকে পাব আপোনাৰ এজনী লাহি পাহি ধুনীয়া পত্নী আছে তেওঁ সদায় দুপৰীয়া ১:৩০ বজাত আপোনাৰ একমাত্ৰ ছোৱালী স্কুলৰ পৰা আনিবলৈ যায় হঠাৎ থানাৰ পৰা ঘৰলৈ যাওঁতেই দুৱাৰত কলিং বেল টিপি আছে ভিতৰৰ পৰা কোনো নাই হোৱা টিপি আছে নাই চালা জানো খবৰ নাই এতিয়া বুজি পাওঁ এই উভয়বোৰৰ নিকট খেপিৰ কথা পৰিয়াম কিমান ফাইন কম জয়খন ভাগি ভিতৰলৈ গৈছে দেখিব আপোনাৰ পত্নী আৰু ছোৱালী কেইজনে লুকুৰি পুতুৰি হৈ যোৱা বিকটে বুজি পাওঁ কাৰ ওপৰত খেলা কৰিছে তেওঁ নিশ্চয় বুজি পাইছে হ'ব কিন্তু মোৰ পত্নী আৰু মোৰ ছোৱালীক আপোনালোকে একো নকৰিব নাই আপুনি নিশ্চিত তাৰ গেৰাণ্টি মই দিছোঁ আপুনি চিন্তা কৰক কিন্তু কামবোৰ মই ভবা ধৰণে কৰি যাম ঠিক আছে কৰিম আজি মই নিৰুপায় হৈ আপোনাৰ কথা মতে চব কাম কৰিবলগীয়া বাধ্য কিন্তু আপুনি নাভাবিব যে আপোনাৰ এই টকা আৰু ক্ষমতা সদায় একে থাকিব এটা নিয়তিৰ হাতত আপুনি অসহায় হৈ পৰিব এতিয়া কিন্তু আপুনি এই টকা আৰু ক্ষমতাই ৰক্ষা কৰিব নোৱাৰিব আপোনাৰ এইবোৰ কথা নাটক বা চিনেমা ধৰিবলৈ ভাল কিন্তু বাস্তৱ হয়তো এইটোৱে যে যাৰ টকা আৰু ক্ষমতা আছে তেওঁ এই ভগৱান